আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহু বুলি আৰু দুইজনীকে অকণমান ষ্টাইল কৰি পেলাই ওলোৱাই দিছোঁ। দিনৰ প্ৰায় 12মান বজাৰ পৰা নেকি 12মান বজাৰ পৰা হ'ব। সিহঁতে মানে পূৰা ওলাই মেলি একে ধুনীয়াকৈ ষ্টাইল কৰি গোটেই নাচি আছে। ফটো নুঠে, আমাৰ চুনুৱে একদমেই ফটো নুঠিলে, এখনো ভালকৈ ফটো উঠাব নাপালোঁ তাইক। মুনু যেনিবা এতিয়া ডাঙৰ হৈছে, তাৰ ফটো উঠে আৰু মুনুৱে সৰুৰ পৰা ফটো উঠে। ঢোলৰ চৰত দুজনীয়ে নাচি আছে। আমাৰ মুনুক যে আজি চাদৰ মেখেলা আছে, ইমান ডাঙৰ দেখাইছে। তাইক বহুত ডাঙৰ ছোৱালী যেন লাগিছে চাদৰ মেখেলা যে পিন্ধাই। আমাৰ টিকলিটো ক'বই নালাগে, মই কোচত লৈ আছোঁ, তাততো তাই নাচি আছে, ৰখিবই পৰা নাই মানে। আচলতে বিহু বুলি ক'লে সৰু ডাঙৰ কথা নাই, সকলোৰে গা 7খন 8খনেই হৈ থাকে। আৰু বিশেষকৈ ৰঙালী বিহু বুলি ক'লে মানে ৰঙালী বিহুটো সকলোৰে প্ৰিয়।